उदालगुरि जिल्लानि बकुलतलायाव आमसुनि 43थि मिरु मुंख्लं सान फालिदों। सानसेनि मेहेरगोनां हाबाफारिजों आमसु आफादा माइनरिटिफोरनि मोनथायनि सायाव सोमावसारनानै जिउ बावनांनाय मुंख्लं सुबुंफोरनि मुङाव 43थि मिरु मुंख्लं सान फालिदों। मुंख्लं सान फालिनायजोंनो लोब्बा लाखिना सानजौफुनि समाव मोनसे मेहेरगोनां गेवलां मेल हाबाफारिबो बानजायनाय जायो। गेवलां मेलावनो बाहागो लायो बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी, एबसुनि गाहाय नेतारि कनिन्द्र बसुमतारी आरो आमसु आफादनि दैदेनगिरिफोरजों लोगोसे आमसु आफादाव सोमोन्दो थानाय गोबां सुबुंफोरा। আজি আমাৰ কাৰণে এটা ঐতিহাসিক দিন। 1980 চনৰ 26 মেত আজিৰ তাৰিখত অসমৰ সংখ্যালঘু জনগণৰ চৰকাৰৰ ওচৰত আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক সমস্যা সমাধানৰ দাবী উত্থাপন কৰি ৰাজপথত ওলাই গৈছিল আৰু তেতিয়াই অসম চৰকাৰৰ পুলিচ বাহিনীৰ জৰিয়তে আমাৰ ওপৰত নিৰ্মম গুলীচালনা কৰা হৈছিল, নিৰ্মম অত্যাচাৰ কৰা হৈছিল আৰু যাৰ কাৰণে আজি কেইবাজন মানুহ আমাৰ নিহত হৈছে, কেইবাজন আহত হৈছিলে। আৰু সেই দিনটোৰ পৰাই আমি সেই শ্বহীদক যিসকল মানুহ আমাৰ পৰা গুচি গ'ল, আমি শ্বহীদ দিৱস হিচাপে দাবী দিৱস হিচাপে আমি সেই দিনটোৰ পৰা পালন কৰি আহিছোঁ। আৰু আজি আমি 43 সংখ্যক, আজি 43 বছৰত আমাৰ ভৰি দিলে শ্বহীদসকলক আমি আজি এই ঐতিহাসিক দিনটোত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমি অংগীকাৰবদ্ধ হৈছোঁ। হাজাৰ হাজাৰ আমচু কৰ্মী অসমৰ হতিয়াৰ পৰা ধুবুৰীলৈকে ইয়াত লৈ আহিছে আৰু আমি অংগীকাৰবদ্ধ হৈছোঁ যিসকল শ্বহীদৰ কেঁচা তেজৰ মানে তেওঁলোকে আমাৰ কাৰণে দি থৈ গ'ল, যি সমস্যালৈ তেওঁলোকে আন্দোলন কৰিলে সেই সমস্যাখিনি আজিও জীয়াই আছে। গতিকে তেওঁলোকৰ জীৱন আমি অথলে যাবলৈ নিদিওঁ, তেওঁলোকৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। আজি আমি হাজাৰ হাজাৰ আমচু কৰ্মী ঐক্যবদ্ধ হৈছোঁ আৰু ঐক্যবদ্ধ হৈ আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ, প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে যিকোনো মূল্যৰ বিনিময়ত অসমৰ সংখ্যালঘুসকলৰ সেই তাহানিৰ যি সমস্যা বা আজিৰ যি সমস্যা আছে সেই সমস্যাখিনি সমাধান নোহোৱালৈকে আৰু অবিৰতভাৱে আৰু অধিক শক্তিশালীভাৱে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আৰু সেই শ্বহীদসকলৰ ত্যাগৰ মূল্য যেতিয়ালৈকে আমি দিব নোৱাৰিম, শ্বহীদসকলৰ যিখিনি আশা আছিল সেই আশা যেতিয়ালৈকে আমি পূৰণ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ এই আন্দোলনবিলাক অব্যাহত থাকিব। আপোনালোকে জানে যে অসম চৰকাৰে সময়ে সময়ে অসমৰ বিভিন্ন সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অন্যায় আৰু অত্যাচাৰ কৰি আছে। আজিলৈকে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিলে, কিন্তু আজি অসমৰ সংখ্যালঘুসকলে কিন্তু আজি যিখিনি স্বাধীনতা পাব লাগিছিল, সাংবিধানিক যিখিনি অধিকাৰ পাব লাগিছিল, সেই অধিকাৰখিনি আজিলৈকে নাপায়, আজিলৈকে দিয়া হোৱা নাই। গতিকে সেইখিনি অধিকাৰ আমি কেনেকৈ আনিব পৰা যায়? কাৰণ আমি এইখন অসমৰ বাসিন্দা, এইখন ভাৰতৰ নাগৰিক, এইখন বিটিআৰৰ বাসিন্দা। কিয় আমাক অধিকাৰৰ পৰা বঞ্চিত কৰিব? কিয় আমাৰ ওপৰত এনেকুৱা ধৰণৰ নিৰ্মম অত্যাচাৰ চলিব? গতিকে এইবোৰ বন্ধ কৰাৰ দাবী আৰু আমাৰ সমস্যাখিনি চৰকাৰৰ পৰা সমাধান আমি কেনেকৈ কৰিব পাৰোঁ আৰু চৰকাৰৰ পৰা কেনেকৈ আদায় কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি অংগীকাৰবদ্ধ হৈছোঁ। আৰু আপোনালোকৰ জৰিয়তে এই শ্বহীদ দিৱসত সেই শ্বহীদসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু কিছু দাবী আজি আমি BTC চৰকাৰ আৰু অসম চৰকাৰলৈ আমি প্ৰেৰণ কৰিছোঁ, কিছু দাবী আমি উত্থাপন কৰিছোঁ। এই সমস্যাখিনি যদি বিশেষকৈ BTC অঞ্চলৰ BTC চৰকাৰ বা অসম চৰকাৰে পূৰণ কৰাত তেওঁলোকে পূৰণ নকৰে, আহিবলগীয়া দিনবিলাকত আৰু অধিক শক্তিশালীভাৱে চৰকাৰৰ বিৰুদ্ধে আমাৰ আন্দোলন অব্যাহত থাকিব। पायनियर एकाडेमी बर्मायाव HS पास इयारनि मुं थिसननाया सोलिगासिनो दं। पायनियर एकाडेमी बर्मायाव HS पास इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं। गुनगोनां सोलोंथाइखौ लानो थाखाय पायनियर एकाडेमी बर्मायाव HS पास इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन। पायनियर एकाडेमी बर्मायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो। पायनियर एकाडेमी बर्मायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं। बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyburma.organization आरो pioneeracademyburma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन।